নমস্কাৰ বন্ধুসকল, মই পুনৰবাৰ আপোনালোক আটাইলৈ মৰম আৰু শ্ৰদ্ধা জনালোঁ। লগতে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ আগৰ ভিডিঅ'খিনি মৰমেৰে আদৰি লোৱাৰ বাবে। খুব সুন্দৰভাৱে আপোনালোকে কমেণ্ট কৰিছে বা আপোনালোকৰ অনুভৱখিনি কৈছে, শ্বেয়াৰ কৰিছে, ভাল লাগিছে। মই আজি নতুন ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ, অকণমান ব্যতিক্ৰমী চিন্তাধাৰাৰে। আপোনালোকে সকলোৱে জানে পৰাধীনতাৰ শিকলি ছিঙি আমি এদিন স্বাধীনতা পাইছিলোঁ, কিন্তু এইখন স্বাধীন দেশত কেতিয়াবা কেতিয়াবা আমাৰ নিজৰে অনুভৱ হয় আমি সঁচাকৈ স্বাধীন নে। কাৰণ ঘৰৰ মানুহ এজন ক'ৰবালৈ ওলাই গ'লে ভালে ভালে সন্ধিয়া ঘৰ পাবনে নাই সকলোৰে চিন্তা হৈ থাকে। চাৰিওফালে সন্ত্ৰাস, ধৰ্ষণ, হত্যা সকলোৱে পাই আছে বা বাতৰিত কিমান আমি দুঃসংবাদবিলাক পোৱা গধূলি পাই আছোঁ। গতিকে বৰ্তমান যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো যিটো মোৰ অনুভৱ, সেই অনুভৱখিনি মই গীতেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে শুনকচোন, কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে, মোৰ নতুন বন্ধুসকলক অনুৰোধ জনাম যাতে মোৰ চেনেলটো সকলোৱে মৰম কৰে, ছাবস্ক্ৰাইব কৰে, সকলোৱে যাতে আদৰি লয়। আগবঢ়াইছোঁ গীতটি চাব। গণতন্ত্র যদি আমার অধিকার, গর্ব করে কোনে অনাধিকার। পরাধীনতার শিকলিকে ছিঙি গঢ়া এইখন দেশতে আজি অৰাজকতা অমানৱতা সহিব বাৰু কোনে আই। আমি গাঁও আহা সবে মিলি কোনো মাতৃৰ বুকু সুদা হ'ল, কোনো পুত্ৰ পিতৃহাৰা হ'ল। দেশৰ মাটিৰে তিলক আঁকি কোনো মুক্তি সেনানী হ'ল, কোনো মুক্তি সেনানী হ'ল। দুনিয়া দুনিয়া আমাৰ পৃথিৱী, নাহিবি দানৱৰ বংশ। We're in the same boat, brother. 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 We're in the same boat, brother.